Adu ahoy puthak Karbi Anglong or Loke Hangjo pen mute Assam Sarkar along lam ke pale damsi kemeji bupen usuka song pen adu ahoy kelang minister Atul Bora aphan Dispur methang chamber along Pinpur aloke pajorda Usuka song atum pen Pinpur alo along ke jongdam ke Meghalaya pen Assam mate West Karbi Anglong pen Meghalaya ahoy puthak Prabjin pen sai deng ponserak nangji athema hadake doara ratum non puanta ok chumhor pen si dolang Lapena dua hoya bangke kedam tang ningkan krisir kebra pokebra isi bandori demarcation atengsi padovet nangji Karbi Anglong long le cimun isi ta pakon long le pusi jongpon Lapena dua hoy kelang minister Atul Bora pen bangso puthak padar de pin pen sai deng pon pusi lamchak chipi pon pusi usuka songja po jintu hajorika lapen bibi sonteron atum pen pachun pon usuka eta dole ami Guwahati জনতা ভ্ৰমণত আমাৰ অসমৰ মন্ত্ৰী বৰ্ডাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াক আজি আমি লগ কৰি যোনটো কাৰ্বি আংলঙৰ অসমৰ যোনটো বৰ্ডাৰ সমস্যা যোনটো বিভিন্ন সময়ত বিভিন্ন ধৰণে সমস্যা জলজলীয়া সমস্যা এটা চলি আছে বিভিন্ন সময়ত আমি লক্ষ্য পাইছোঁ আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন ব্যক্তিসকলে ঘূণীয়া হৈ বা তেওঁলোকে মিত্ৰ আজি হাতত ল'বলৈ লক্ষ্য পাইছোঁ সেয়ে আমি অটোনমাছ কাউন্সিলৰ বাৰম্বাৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাই থকাৰ পিছত কোনো ব্যৱস্থা নোলোৱাত সেয়েহে আজি আমি দিছপুৰৰ মহাফালি মিনিষ্টাৰ মাননীয় অতুল বৰা ডাঙৰীয়াক আমাৰ যোনটো বৰ্ডাৰ সমস্যা এই সমস্যাটো আমি তেওঁলোকক আজি স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে 1951ৰ যোনটো সীমা নিৰ্ধাৰিত কৰিছে সেইটো অতি সোনকালে ব্যৱস্থা কৰিব লাগে যোনটো বৰ্ডাৰ যোনটো সমস্যা যোনটো আমাৰ ডেভেলপমেণ্ট ৰাস্তা ঘাট হওক বিভিন্ন ধৰণৰ যোনটো সমস্যা এইটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কৰি আৰু প্ৰশাসনিক যোনটো ব্যৱস্থা তিনিটা মূল দাবী লৈ আজি মিনিষ্টাৰ ডাঙৰীয়াক আজি এইটো সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ কথাখিনি কোৱা হৈছে আৰু তেওঁ আমাক জানিব দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমাক জানিবলৈ দিয়ে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা কেন্দ্ৰ সমিতি এটা সজিতি দলে আজি অসম চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা সাক্ষাৎ কৰি আমি তিনিটা দাবী উত্থাপন কৰিছোঁ বিশেষকৈ বেষ্ট কাৰ্বি আংলং আৰু মেঘালয় যিটো সীমান্ত এলেকাত সীমা সমস্যা বিগত বহুত দিন ধৰি হৈ আছে এই সীমা সমস্যা 1951 যিটো বাউণ্ডাৰী ডিমাৰ্কেশ্যন আছে সীমা নিৰ্ধাৰণ হৈছে সেইমতে সীমা সমস্যা সমাধান হ'ব লাগে আৰু দ্বিতীয় কথাটো হৈছে যে তাত সীমান্ত এলেকাত অতিশীঘ্ৰে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ফালৰ পৰা তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে আৰু তৃতীয়টো হৈছে যে তাত যে বসবাস কৰা তাত বাসিন্দাসকলক অসম চৰকাৰ আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিল তৰফৰ পৰা তাত সুৰক্ষা প্ৰদান কৰিব লাগে এইখিনি তিনিটা দাবী লৈ পেলাই আমি অসম চৰকাৰৰ ওচৰত আমি আজি দাবী উত্থাপন কৰিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া এই তিনিটা দাবী পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে